আমি আগত কেৰেলাত কৰিছোঁ হা 4 বছৰ কৰি আহিলোঁ কেৰেলাত। এতিয়া আহিছে কামটা আমাৰ অসমত আহিছে। এতিয়া কাম কৰিছে মিলন বজাৰত ওচৰত। এতিয়া বালা চিমেণ্ট আৰু ৰটে পাথৰ দি জালি বান্ধি কামটা কৰিব লাগে। কামটো বিৰাট মজবুত হয়, ভাল হয়। মানে আগৰ যিবিলাক ৱালতকে এইটো ৱাল মজবুত ৱাল কাম কৰিছে ইটে দি, তাতকৈ মজবুত হয় এটা। আৰু এইটো বহুত কম খৰচত হয় নেকি? এটা খৰচ কম হয়, তাত লাভৱান হ'ব পাৰে মানুহ। এইটো মানে ৰেডিমেড লৈ লগাই দিব পাৰে, ৰেডিমেড লগাব পাৰে। এইটো মানে তলত গাঁথনিটো দিব লাগে, তলত গাঁথনি দিব লাগে, ভীম ঢালিব লাগে, তাৰ পৰাই উঠাব লাগে। আপুনি ৰাইজক কি ক'ব এইটো ব্যৱহাৰ কৰিব লাগে? এইটো ৰাইজক ব্যৱহাৰ ক'ব লাগিব, ভাল হ'ব। আৰু ডিজাইন আৰু ডিজাইনটা 3 কোৱালিটিৰ ডিজাইন আছে। 3 কোৱালিটিৰ ডিজাইন আছে। পিছত আৰু বেলেগ ডিজাইন হ'ব, আৰু ডিজাইন হ'ব, হয়। ফৰ্মাটা আনব লাগিব। এইটো মানে দেখাতো ভাল লাগে, ভাল লাগিব। ইয়াত এনে কি কিবা কেমিকেল ব্যৱহাৰ কৰে নে কি ব্যৱহাৰ কৰে? এতিয়া কেমিকেল ব্যৱহাৰ হয় চিমেণ্ট আৰু বালু পাথৰবিলাক আৰু ৰড ব্যৱহাৰ কৰে, আৰু ৰড জালি বান্ধব লাগে। এই জেগাখিনিৰ নাম কি? এইটো মিলন বজাৰ। আৰু এখন দোকান আছে নেকি? আৰু এখন দোকান আছে। ক'ত আছে এইটো? এতিয়া তুলংগিয়াত আছে। উন্নত মানৰ ধৰ বাউণ্ডাৰী ৱালৰ হেৰি বনোৱা হয়। এতিয়া ধৰ এনেই ইটোত কৰি ধৰ কম খৰচতে পৰিব। ফিটিং লৈ ধৰ অলপ কমতে দিয়া যাব। কেৰিং চাৰ্জ চব ইয়াতে বনাই চব? ইয়াতে বনাওঁ। এই জেগাখিনিৰ নাম কি? জেগাখিনিৰ নাম এতিয়া গণেশপুৰ মিলন বজাৰ বুলি কয়। মিলন বজাৰ, লালমাটি এলেকা। আপোনালোকৰ আৰু দোকান আছে নেকি? আৰু দোকান ধৰক দেহাটীত আছে। দেহাটী তেল ডিপুৰ ওচৰত এখন আছে, মামা ভাগিনী এণ্টাৰপ্ৰাইজ বুলি কয়। তাতে পাব মালখিনি, তাতে যোগাযোগ কৰিব। এইটো দি মানে কি কৰে এনে? এইটো বাউণ্ডাৰী ৱালৰ কাৰণে দিয়া হয়। বাউণ্ডাৰী ৱালে দিব। বহুত কম খৰচত হয়? কম খৰচতে হ'ব ধৰক। এইটো মানে ডিজাইন বহুত ধৰণৰ ডিজাইন থাকে নেকি? ডিজাইন এতিয়া ধৰ 2 ধৰণেৰে আছে বৰ্তমান। আৰু ধৰ অনা হ'ব, এনেকৈ ডিজাইন দিয়া যাব। ওপৰৰ ডিজাইনটো সেনেকৈ হ'ব, আৰু তলৰখিনি এনেকৈ ধৰ হেৰি টাইপৰ হ'ব। আপোনাৰ গোটেই বস্তুখিনি ইয়াতে বনায়? গোটেই বস্তুখিনি ইয়াতে বনাওঁ। এইটো মানে এনে যিবিলাক ৱাল দিয়া হয়, এনে ৱালত কৰি কম খৰচতে হয়। মানে এইটো মানে দীৰ্ঘদিনীয়া চলে? দীৰ্ঘদিনীয়া চলিব, এইটো অসুবিধা নাই।